আজি মই মামনি বাইদেউৰ বিষয়ে ক'বলৈ ওলাইছোঁ। কিবা ভুল হ'লে আপোনালোকে মোক ক্ষমা কৰিব। মামনি ৰয়ছম গোস্বামী বাইদেউ হৈছে অসমৰ এগৰাকী জ্ঞানবিদ বঁটা বিজয়ী সাহিত্যিক। তেখেতৰ প্ৰকৃত নাম হৈছে ইন্দিৰা গোস্বামী। তেখেতৰ জন্ম হৈছিল 1942 চনত আৰু মৃত্যু হৈছিল 2011 চনত। তেখেতক সততে মামনি বাইদেউ বুলি জনা যায়। তেখেতে মাতৃভাষা অসমীয়াৰ উপৰিও ইংৰাজী ভাষাতো সাহিত্য কৃতি সৃষ্টি কৰিছিল। তেখেতৰ পিতৃৰ নাম আছিল উমাকান্ত গোস্বামী আৰু মাতৃৰ নাম আছিল অম্বিকা দেৱী। তেখেতে 1974 চনত জাপান আৰু দক্ষিণ পূব এছিয়া ভ্ৰমণ কৰিছে। তেওঁ এখনি অসমীয়া ছবিত অভিনয় কৰিছিল। তেখেত প্ৰকৃততে এগৰাকী উদ্যমী ব্যক্তি আৰু তেওঁ আছিল এগৰাকী মনে প্ৰাণে উদাৰ হৃদয়ৰ কৰুণাময় নাৰী। সাহিত্যিক হিচাপে তেওঁ যি ধৰ্মৰ নিদৰ্শন দি থৈ গৈছিল সেয়া হ'ল টান অৰ্থাৎ মজবুত। তেখেতে গুৱাহাটীৰ লতাশিল বিদ্যালয়, তৎকালীন অসমৰ ৰাজধানী শ্বিলঙৰ মাউণ্ট স্কুল আৰু গুৱাহাটীৰ তাৰিণীচৰণ বালিকা বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। তেখেতে গুৱাহাটীৰ সন্দিকৈ বালিকা মহাবিদ্যালয়ৰ পৰা IA পাছ কৰিছিল। মামনি বাইদেউৰ হাঁওফাঁওৰ সংক্ৰমণ আৰু বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকাৰ বাবে তেওঁ প্ৰায় 8 মাহ সংকটজনক অৱস্থাত আছিল। সেয়েহে তেওঁ গুৰগাঁৱৰ এখন চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছিল। অৱশেষত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হয়। 2011 চনৰ 29 নৱেম্বৰ তাৰিখে পুৱা 7:45 অসমৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মামনি ৰয়ছম গোস্বামী বাইদেৱে শেষ নিশ্বাস ত্যাগ কৰে। এইখিনি কৈয়ে মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।